আমাৰ মাজত অফিস কাছাৰী পঞ্চায়তৰ পৰা আৰম্ভ কৰি একেবাৰে উদ্ধতম অফিসলৈকে যিবিলাক আছে, যিমান PWDৰ পৰা আৰম্ভ কৰি নহয়, এইবিলাক গোটেইবিলাকৰ দুৰ্নীতি কিয় হয়? দুৰ্নীতি কিয় হয়? এজনৰ জব কাৰ্ড আনজনে খাইছে, আনজনে পইচা উঠাইছে, পুখুৰী নাখান্দাকে পুখুৰীৰ পইচা উঠাই লৈছে, এইবিলাকেতো আমাৰ সমস্যা হয় নহয়? এইবিলাকে সমস্যা। চাউল 3 কেজিকে আহিছে, 2.5 কেজিকে দিছে, পইচা দিব নালাগে, তথাপি 10 টকাকে ফৰ্ম ফিলাপৰ কাৰণে 100 টকাকে লৈছে, আধা লিংকৰ কাৰণে বিনামূলীয়া সেইটো 100 টকাকে লৈছে, এইবিলাকে সমস্যা। এই সমস্যাবিলাক কিয় হৈছে? মই আজি কথাটো কৈছো, আজি পঞ্চায়তৰ ছেক্ৰেটাৰীজনে কিজানি মেট্ৰিকত 5 ডিভিজন পোৱা, আজি LPC ছাৰ কিজানি মেট্ৰিকত 1 ডিভিজন ষ্টাৰ্ট পোৱা, হায়াৰ ছেকেণ্ডাৰীত 1 ডিভিজন পোৱা, তেওঁ SCS পাইছে, BCSতো আৰু ওপৰত হয়নে কথাটো? প্ৰত্যেকটো অফিচাৰবিলাক যে চাকৰি পাইছে, তেওঁলোক কিন্তু বহুত লিখা পঢ়াত ভাল আছিল সৰু কালত। আৰু যেতিয়া লিখা পঢ়াত ভাল আছিল, তেতিয়া সংগঠনবিলাকে তেওঁলোকক চিঠি দি মাতি আনি ইমান ধুনীয়াকৈ আগত বহাই তেওঁলোকক মাল্যৰ্পণ আৰু ফুলাম গামোচাৰে সংবৰ্ধনা দিছিল যে তোমালোকে আমাৰ দেশৰ ভৱিষ্যত, তোমালোকেই আমাৰ দেশখনক উন্নত কৰিবা। এতিয়া কথা ইমানখিনি ভাল ভাল ছাত্ৰ ছাত্ৰীসকলক লিখা পঢ়া কৰি চৰকাৰী চাকৰি পোৱাৰ পিছত এই ভাৰতবৰ্ষ নামৰ এই দেশখনৰ, এই অসম নামৰ ৰাজ্যখনত ইমান দুৰ্নীতি কিয় হৈছে? মই ক'ব খুজিছো সেইসকল কৃতিমানক, যিসকলে তেওঁলোকে ৰিজাল্ট ভাল কৰি কেনে নিজে চাকৰিটো পাই এই গৰীবৰ পইচা বহন কৰি তেওঁলোকে গুৱাহাটী দিল্লী টাউনত তেওঁলোকে কি কৰিছে? বিল্ডিং দিবলৈ যত্ন কৰিছে। আচলতে এই কৃতিমানসকলে সমাজখনত আচলতে বেছি দুৰ্নীতিত ভ্ৰষ্টাচাৰ কৰি আছে বৰ্তমান যুগত। মই কথাটো তোমালোকক কৈছো, বেয়া পাব নালাগে। এইকাৰণে যে আমি যে প্ৰত্যেক সংগঠনে প্ৰত্যেক অনুষ্ঠানে আমি কৃতি ছাত্ৰ ছাত্ৰীৰ সভা সম্বৰ্ধনা পাতি কেনে তেওঁলোকক মাতি আনি আমি যথোপযুক্ত খাদ্য অনুযায়ী তেওঁলোকক আমি সম্বৰ্ধনা দিওঁ, তেওঁলোকক সন্মান জনাওঁ। তেওঁলোকে আমাৰ জাতিটোৰ কাৰণে আজিলৈকে কি সন্মান জনাইছে তাত কোটিটকীয়া প্ৰশ্ন লগাই আছে, কোটিটকীয়া প্ৰশ্ন লগাই আছে। নহয় 3rd ডিভিজন বা বেয়া ল'ৰা ছোৱালী বেছি হ'ব পৰা নাই, 3rd ডিভিজন পাই বা বেয়া ল'ৰা ছোৱালী কেতিয়াও কমিশনাৰ হ'ব পৰা নাই, 3rd ডিভিজন বা বেয়া ল'ৰা ছোৱালী LPC হাকিম হ'ব পৰা নাই, 3rd ডিভিজন বা বেয়া ল'ৰা ছোৱালী হয়তো হৈছে কম, মেক্সিমাম ভাল ল'ৰা ছোৱালী এখন ব্লকৰ ভিডিঅ' হৈছে বা পঞ্চায়তৰ সচিব হৈছে, নাইবা কিবা নহয় কিবা এটা হৈছে। কিন্তু সেই গোটেইবিলাকত কিয় ইমান ভ্ৰষ্টাচাৰ লুকাই আছে? কাৰণ যিসকলে পঢ়াত ভাল, তেওঁলোকৰ ব্ৰেইন ভাল, তেওঁলোকে জানে যে কেনেকে ভ্ৰষ্টাচাৰ কৰিলে আমাক ধৰিব নোৱাৰে, তেওঁলোকৰ ব্ৰেইনটো বহুত প্ৰখৰ। তেওঁলোকে জানে যে কোটি টকা মাৰি খালেও আমাক কলমে কাগজে কেনেকে আমি হিচাপটো বনাব লাগে। আজি স্কুলত দুৰ্নীতি হৈছে, আজি পঞ্চায়তত দুৰ্নীতি হৈছে, আজি ব্লকত দুৰ্নীতি হৈছে, আজি DRDত দুৰ্নীতি হৈছে, আজি উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ত দুৰ্নীতি হৈছে, কোঠাই দুৰ্নীতি ঘুমাইছে, কোঠাই দুৰ্নীতি সোমাই। আমি ভৰপূৰ শান্ত হৈ গৈছো। কিহৰ কাৰণে? কাৰণ আমাক যিসকলে প্ৰতিশ্ৰুতি দিছিলে, আমি যিসকলক বিশ্বাস কৰিছিলো, এই কৃতিমানসকলে ভৱিষ্যতে তেওঁলোকে গাঁৱৰ মানুহ হৈ আমাৰ জাতিটোক ভাবাইছে। গতিকে আজি শ্যামপুৰৰ এই মাছমদৰ পৰা মই ক'ব কৈছো, মই শ্যামপুৰৰ এই মাছমদৰ পৰা মই আহ্বান জনাব কৈছো যে তোমালোক কৃতিমান, আজি তোমালোকক ধৰিছে আমি, আজি তোমালোকক আমাৰ শক্তিক জাগৰণ মঞ্চৰ কাৰ্যকৰী সভাপতি প্ৰমুখ্যে মই ধৰিছো, তোমালোকক সন্মান জনাই যাম। কিন্তু আমাৰ কথা তোমালোকে ৰাখিব লাগিব, কাৰণ তোমালোকে আজি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে আমি যদি ডাঙৰ মানুহ হ'ব পাৰোঁ জীৱনত ভ্ৰষ্টাচাৰ নকৰোঁ বুলি আজি তোমালোকে আমাৰ তাত প্ৰতিশ্ৰুতিবদ্ধ হৈ যাব লাগিব। এই আমাৰ আচল আহ্বান। গতিকে মই আজি শপত বাক্য পাঠ কৰাম, তোমালোকে মোৰ কথাৰ লগে লগে কৈ আজি শপত খাই যাব লাগিব, তোমালোকে সন্মুখত আহিব লাগিব, তোমালোকে সন্মুখত আহিব লাগিব।
মই যি ৰকমে কথা কম সেই ৰকমে তোমালোকে আজি কৈ যোৱা চাবা প্ৰাণত সন্তুষ্টি আহিব জাতিৰ কাৰণে কিবা কৰিব পাৰিবা যে মনত সন্তুষ্টি আহিব যে নহয় মোৰ খুৰা মোৰ ককা ইমান কষ্ট কৰি খাই আছে মোৰ খুৰা আত্মমৰ্যাদা পইচাৰ কাৰণে বিলীন দিব লগা হৈছে সেইসকল ৰাইজক সেইসকল আমাৰ আত্মীয় স্বজনক লৈ আমি কিবা নহয় কিবা ভৱিষ্যতে তেওঁলোকৰ সম্পত্তি তেওঁলোকৰ অন্য বস্তুৰ সুৰক্ষা দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ শৈক্ষিক জাগৰণ মঞ্চৰ মেইন উদ্দেশ্য এটাই আমি শিক্ষাৰ ওপৰত কাম কৰোঁ আৰু বিশেষকৈ চামপুৰৰ নিচিনা এটা পিছপৰা অঞ্চলত যিহেতু ল'ৰা ছোৱালীয়ে মানে উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় সাধাৰণতে পৰীক্ষাত ভাল ফলাফল দেখুৱাইছে সেই পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰি আমি নিৰ্দিষ্ট এটা কাটক মাৰ্ক ৰাখিছিলোঁ তাৰ ওপৰত যিসকলে ল'ৰা ছোৱালীয়ে মানে পাৰ্চেণ্টেজ পাই কিনে পাছ কৰিলে সিহঁতক আমি সম্বৰ্ধনা জনালোঁ আৰু এটা কথা ক'ব লাগিব এই ক্ষেত্ৰত আপোনালোকেও ইয়াত অলপ সহায় সহযোগ কৰিব লাগে কাৰণ শ্যামপুৰৰ নিচিনা এটা জেগা গোটেই অসমত জানে ই এটা মানে কেনেকুৱা অৱস্থাত আছে গতিকে এনেকুৱা ল'ৰা ছোৱালী ইয়াৰ পৰা যে ভাল এটা ৰিজাল্ট কৰিছে গতিকে তেওঁলোকক আমি আৰু অনুপ্ৰাণিত কৰিবৰ কাৰণে আজিৰ এই অনুষ্ঠানটো কিমানজন ছাত্ৰক সম্বৰ্ধনা জনাইছে আমি ইয়াত প্ৰায় 50জনৰ ওপৰত ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছোঁ আৰু বহুত ছাত্ৰ ছাত্ৰী হয়তো বিভিন্ন বৰষুণৰ কাৰণে আহিব পৰা নাই আমাক ফোনযোগে জনাইছে আৰু বহুতো ছাত্ৰ ছাত্ৰী দেখা যায় আৰ্থিক দুৰ্বলতাৰ বাবে মানে ভাল কলেজত এডমিশ্যন ল'ব নোৱাৰে সেইসকলৰ কাৰণে কিবা ব্যৱস্থা কৰিছে নেকি সেই সম্পৰ্কে আমি আগতেও আমি শৈক্ষিক জাগৰণ মঞ্চৰ পৰা আমি মুখ্যমন্ত্ৰীলৈকে তেতিয়া শিক্ষামন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী আমি স্মাৰক পত্ৰ দিছোঁ যে প্ৰাইভেটেই হওক বা গভৰ্ণমেণ্টেই হওক গভৰ্ণমেণ্টেতো পায় প্ৰাইভেট স্কুলবিলাকত এটা আমি 25% ল'ৰা ছোৱালীক বিনামূল্যে তাত পঢ়াব লাগে এটা হেৰি আছে তাত এটা কোনোবা আইনৰ অধীনত এইটো কৰিব লাগে কিন্তু দেখা যায় সেই যোনবিলাক ল'ৰা ছোৱালী মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰা এনেকুৱা ভাল ফলাফল দেখুওৱা ল'ৰা ছোৱালী যোনবিলাক আহে মই ভাবোঁ সেই ব্যৱস্থাটো কৰি দিব লাগে এই ক্ষেত্ৰত প্ৰশাসন তথা আমি চৰকাৰকো কৰজোৰে অনুৰোধ কৰিছোঁ যাতে এইবিলাকক আমি ভৱিষ্যত আমাৰ দেশত সম্পত্তিকে গঢ় দিব পাৰোঁ আৰু এটা কথা আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰৰ শিক্ষাৰ ক্ষেত্ৰত গাৰ্জেনৰ দায়িত্ব থাকে যিহেতু ঘৰখনৰ শিক্ষাৰ দুৱাৰদলি বুলি কোৱা হয় তো গাৰ্জেনৰ কেনেকুৱা দায়িত্ব আপুনি ভাবে কেনেকুৱা দায়িত্ব হ'ব লাগে 100% এইটো দায়িত্ব আছে প্ৰতিটো ধৰ্মত এই কথাটো উল্লেখ আছে যে শিক্ষাৰ দুৱাৰদলি আছে তাৰ নিজৰ ঘৰখন প্ৰতিটো মাতৃয়ে সচেতন হ'ব লাগিব প্ৰতিটো মাতৃ সজাগ হ'লেহে আমি সেই ঘৰৰ পৰা এটা ভাল ফল এটা আমি পাবলৈ আশা কৰিম আৰু সেই সম্পৰ্কত আমি শৈক্ষিক জাগৰণ মঞ্চ আমি নাৰী শিক্ষাৰ ওপৰত বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছোঁ আমি শৈক্ষিক কেন্দ্ৰ পাতি কিনে নাৰীসকলক শিক্ষাৰ কাৰণে আমি কেনেদৰে আগুৱাই লৈ যাব পাৰি সেই সম্পৰ্কে আমি বিভিন্ন পদক্ষেপ লৈছিলোঁ অনাগত দিনত এনেকুৱা ভিতৰৰ অঞ্চলত কেতিয়াবা পৰিলক্ষিত হয় বাল্য বিবাহ হোৱা পৰিলক্ষিত হোৱাটো অনুচিত কাৰণ এই সম্পৰ্কেও আমি বাল্য বিবাহ কি হয় সেইটো যদি আমি অধ্যয়ন কৰিবলৈ যাওঁ ইয়াতো শিক্ষাই জড়িত আছে তাৰমানে কি যেতিয়া ল'ৰা ছোৱালী এজনীয়ে যেতিয়া বিদ্যালয়ত পঢ়িব নোৱাৰে সেইটো ঘৰত থাকিব লাগে ঘৰত থাকিলে নপঢ়া ছোৱালীজনী কোনে ভাল পায় ঘৰতো গালি পাৰি থাকে এতিয়া আকৌ স্কুলত গ'লেও মানে ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰিলে ছাৰেও মানে অলপ গালি গালাজ পাৰি থাকে সেইকাৰণে ছোৱালীবিলাকে এটা বিকল্প এটা অনুসন্ধান বিচাৰি পায় যে মই ঘৰতো গালি শুনিব লাগে আমি স্কুলতো গালি শুনিব লাগে গতিকে মোৰ এইজন ল'ৰা পায় কোনোবা এজন ল'ৰা ভাল তেওঁৰ লগতে ভাল বিচাৰি গুচি যায় সেইটো কাৰণতে আজিকালি বেছিভাগ বাল্য বিবাহ হয়